সেউজীয়া পথাৰতে কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰতে। জীৱিকা বিচাৰোতে জীৱনে কিনো পালে, মিঠা হাঁহিটি এৰি চহ ব্লগত ময়ো আছো। ব্লগাৰ আছে আজি মানে বহুত ধেমালি হ'ব আজি। কি হৈ আছে ভিডিঅ' হৈ আছে আমি কেমেৰা লাগি আছিলো। মই এইটো কোন হয় দেখা দেখা ৰ'বা মই দেখা দেখা পাগলামি হৈছে অলপমান পাগলামি অলপটো পাই গ'লো। এতিয়া মানে আমি ওপৰত যাম কাৰণ জোতা এটা খুলি যাম কাৰণ বহুত ৰ'দ দিছে আজি অলপ জানে সিদিনা কি হৈ গ'ল, হাতত বহুত বেয়াকৈ দুখ পালোঁ। এতিয়া জোতা এটা খুলিম অলপমান। আমাৰ চব ক্ৰাউড এখন বাছ এখন ৰখি আছে। এতিয়া আমি ওপৰত যাম, উঠি কিনে যাম। তো দেখা আছোঁ ভালকৈ চাই থাকব। এই লালিপপ খাই আছে যাক আমাৰ ভৰি দিব যাম পুখুৰীটোত মাজত। আমি আহিছোঁ হাজোৰ মাধৱ মন্দিৰ। এতিয়া আপোনালোকৰ মাধৱ মন্দিৰটো এইটো চাই লওক। এতিয়া আমি ওপৰত দেখা আছোঁ। এতিয়া মানে এতিয়া পুখুৰীত মাছৰ কাছ আছে। পাৰিলে আমি মানে মাধৱ মন্দিৰ আহি গ'লোঁ। এতিয়া মানে বৰ্তমান আমি নামি যাম পুখুৰীত, ভাত ভৰি ধুম আৰু কাছ চাম। যদি ভাগ্য থাকে নিশ্চয় কাছ দেখা পাম, কিন্তু চাওঁ দেখা পাওঁ নে নাপাওঁ। অলপমান মই নামি যায় মই আপোনালোকক দেখাই আছোঁ কাছখিনি আমি দেখা পাওঁ নে নাপাওঁ আজি। তো নিশ্চয় ভাগ্য থাকিলে দেখা পাওঁ, আৰু যদি ভাগ্য নাথাকে তেতিয়া দেখা নাপাওঁ। তো ভিডিঅ'টো সম্পূৰ্ণ চাই নিশ্চয় গম পাব আমি কাছ দেখা পাওঁ নে নাপাওঁ আজি। কাছ ক'ত ভাগ্য আছে কপালো আছে আমাৰ কাছ দেখা পালোঁ, কিন্তু কেমেৰাত আপোনালোকে ভালকৈ দেখা নাপাবও পাৰে। এইটো সৰু কাছ অলপ পিন্ধি যাই আছে, অকণমান দূৰেদি যাই আছে। মই দেখা পাইছোঁ, মই নিজৰ চকুৰে দেখা পাইছোঁ, কিন্তু আপোনালোকে দেখা নাপাব পাৰে। তাৰ কাৰণে বেয়া নাপাব অলপো। তো চাই ৰাখোঁ ভিডিঅ'টো সম্পূৰ্ণ। আৰু কি দেখা পাৰোঁ মই মাধৱ মন্দিৰৰ ভিতৰত মানে মোৰ মেমহঁতে আৰু মোৰ মানে ফ্ৰেণ্ডসকলে মানে কাছুক মানে আধাৰ দি আছে। মানে এই প্লেটতকৈ মানে এজন মানে খুৰী এজনে মানে লৈ আছে মানে গুটি নিচিনা কিবা হয়তো আধাৰটো নাজানো। তো মানে কাছুক খুৱাবৰ কাৰণে ব্যৱহাৰ কৰে মানে কাছুক মানে সেইটো দিয়া হয় মানে তাৰ মাধৱ মন্দিৰ পুখুৰীটোত। যোনটো আপোনালোকে পুখুৰীত দেখা পাইছে এই পুখুৰীটোৰ নাম হৈছে বিষ্ণু পুষ্পৰ পুখুৰীটোৰ নাম। তো বিষ্ণু পুষ্পৰ হয়নে নহয় মই এজন ভিতৰত যাই কিনে আপোনাক মানে কনফাৰ্ম কৰিছোঁ তো হয়নে নহয় বিষ্ণু পুষ্পৰ নামটো। পুখুৰীত আমি ভৰি চৰি ধুই ল'ম কাৰণ মন্দিৰ সোমাৰ আগতে ভৰি ধুব লাগে। তো এতিয়া আমি ধুই ল'ম। এতিয়া বহুত কাপোৰ আছে, কাছ আছে, ভৰি দিওঁ। তো এতিয়া ভৰি ধুম, আমি ভৰি ধুব যাই আছোঁ। বহুতখিনি আছে। তো এতিয়া আমি ওপৰত যাম, ওপৰত উঠি যাইছোঁ এতিয়া মন্দিৰত যাম। হয় কিন্তু মন্দিৰত ইমান চেৰি উঠব লাগিব ৰে বাপৰে বাপ। এনে মানে ইমান ৰ'দ তথাপিও একো নাই, মন্দিৰৰ নামত উঠি যাম ইমানখিনি চেৰি। আজি চেৰি মানে গুনি যাম উঠি, আৰু অলপ ধৰি যাম। তো চাই ৰাখক মানে কিমান চেৰি বহুত দূৰ আছে, আৰু কিন্তু বহুত খোজ কাঢ়িব লাগিব, বহুত দৌৰিব লাগিব। আজি পুৰা ভাগৰ লাগি যাব। তো চাই ৰাখক নিশ্চয় বহুত বেছি ইণ্টাৰেষ্টিং পাব। চেৰি বগাই যাই আছোঁ, অলপ দৌৰি যাই আছোঁ মই পিনে। এইটোৱে হৈছে আপোনালোকৰ মাধৱ মন্দিৰটো। চেৰি গণি দৌৰা যোনটো মজা ন, বেলেগ মজা লাগে। কিন্তু দিয়ক আপোনালোকে কেতিয়াবা দৌৰি চাবচোন, কি মজা লাগিছে দৌৰি কিন্তু অলপমান ভাগৰ লাগে। কিন্তু দিয়ক বহুত বেছি ভাগৰ লাগিছে। কিন্তু উঠোৰ ওপৰত যাই মই গম পাইছোঁ কেনেকুৱা ভাগৰ লাগে মোৰ। লাঠি দিব লাগিব চাগে এটা কিন্তু একদম মাধৱ মন্দিৰ একদম ওপৰত। এইটো চাওক চেৰি দি আমাৰ মেমহঁত আহি আছে। তো এইখন হৈছে গেটটো, এইখন চাই লওক। বহুত বেছি ভাগৰ লাগছে কাৰণ দৌৰি আহিছোঁ। ছাৰ দৌৰিব নালাগিছিল, বহুত ভাগৰ লাগি গ'ল। এইখিনিতে জেগাটো বহুত বেছি ধুনীয়া হয়। পিনে দেখা পাব পুখুৰীটোৰ নামটো কি ফটো উঠাত ব্যস্ত ৰখি আছে। কাৰ কাৰণে লৈ আছে এইটো তেৰা বিবি কি চলিছে এইবিলাক মেম আছে ডাঙৰ ডাঙৰ কি ক'ব। তো মাধৱ মন্দিৰৰ গেটত সোমোৱাৰ আগতে মানে সেৱা এটা কৰি ল'লোঁ, আৰু ভিতৰত এতিয়া মই যাই বহুত ধুনীয়াকৈ দেখাম আপোনালোকক। তাতে মই বেক কেমেৰা কৰি দেখাই চাই থাকোঁ নাই, বহুত বেছি ধুনীয়া লাগিছে মন্দিৰটো, আৰু ভিউখিনি বহুত বেছি ধুনীয়া।
মোৰ এনেকুৱা লাগিছে যে মই মৰণ কামটো যেতিয়া গৈছিলোঁ না শিলৰ মানে ষ্ট্ৰাকচাৰবিলাক আছিল তো সেনেকুৱা মানে অলপ অলপ আছে তো এইখিনিও দেখাই দিওঁ আপোনালোকক চাই থাকক হে মন্দিৰটো বহুত বেছি ওপৰত ন যোনটো ভিউ ন বহুত বেছি ধুনীয়া হয় আৰু চাই লওক আপোনালোকে অলপমান মই দেখাই আছোঁ ভালকৈ এইটো হৈছে আপোনালোকৰ মাধৱ মন্দিৰ ওপৰত ভিউটো আৰু এইটো হৈছে মন্দিৰটো আৰু অলপমান কিবা কিবি দেখাব আছে দেখাম আজি বহুত মানে ট্ৰিপটোত মানে যথেষ্টখিনি মানে ভাল লাগিছে মানে আজি যোনটো মই ট্ৰিপ কৰিছোঁ তো ইপিনে তলত নামি যাব পাৰি এটা ৰাস্তা আছে তো অলপমান পিছত দেখাই আছোঁ আৰু কি কি দেখাব পাৰোঁ আজি মাধৱ মন্দিৰৰ প্ৰথম ৰাস্তাটো বোলে আছিল আগতে এইটো তো এতিয়া বেলেগ ফালেদিও এটা হৈছে ইফালেদিও যাব পাৰি সবই ধৰ্মই হয় গণেশ বাবা নহয় ন বেলেগ ভিউটো চাই লওকচোন বহুত বেছি ধুনীয়া লাগিছে এইখিনিৰ পৰা ভিউটো সেৱা তেৱা কৰি আছে মই কিন্তু এবাৰ ফাৰ্ষ্টতে মন্দিৰৰ ঘণ্টিটো বজাই কিনে ভিতৰত মানে চাই থাকক আৰু মানে ভিতৰত পুৰোহিত এজনে বহুত ধুনীয়াকৈ আমাক বুজাই দিছে মাধৱ মন্দিৰৰ বিষয়ে তো মই দেখাই আছোঁ পাঠখিনিও শিৱমণি ডিঙি মামণি লক্ষ্মী শিৱমণি স্বামী মাধৱ মন্দিৰৰ তলত এটা পুখুৰী আছে পুখুৰীটোৰ নাম হ'ল বিষ্ণু পুষ্কৰ এইটো অতি প্ৰাচীন পুখুৰী ইয়াত মাছ কাছু আৰু কাছৰে উভয়জনী ইয়াত বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে প্ৰথম পুখুৰীটোত মানে দৰ্শন মিন্স মাছ কাছ চালে চাই মনৰ এটা আনন্দ উপলব্ধি কৰি ফুল তুলসী চাকি ধূপ যোনে যি লয় সেয়া লৈ মন্দিৰ দৰ্শন কৰে হয়গ্ৰীৱ মাধৱ আৰু হয়গ্ৰীৱ মাধৱৰ তলত বিষ্ণু পুষ্কৰ হয়গ্ৰীৱ মাধৱৰ ভিতৰত 5টা বিগ্ৰহ আছে প্ৰথম বিগ্ৰহ হ'ল হয়গ্ৰীৱ মাধৱ তেওঁৰ দ্বিতীয়জন হ'ল কাষত দ্বিতীয় মাধৱ বুলি কয় অৰ্থাৎ উৰিষ্যাৰ মহাপ্ৰভু জগন্নাথৰ এটা অংশ দ্বিতীয় মাধৱ আজো হয়গ্ৰীৱ মাধৱৰ লগত চামিল কৰে তাৰ পিছৰজনা হ'ল গৰুবক্সী বিষ্ণুৰ বাহন বাওঁফালে গোবিন্দ মাধৱ অৰ্থাৎ শ্ৰীকৃষ্ণ আৰু তেওঁৰ কিনাৰত বাহন এয়া হ'ল পঞ্চবিগ্ৰহ হয়গ্ৰীৱ মাধৱ মানে এজন পুৰোহিতে মানে আমাক বহুত ধুনীয়াকৈ মানে বুজাই দিলে মানে হয়গ্ৰীৱ মাধৱৰ ওপৰত তো মই সৰুকৈ এটা ক্লিপ দিম অলপ আগতে এইটো চাই ল'ব বহুত বেছি ইণ্টাৰেষ্টিং লাগিব মন্দিৰটো মানে খুব বেছি ধুনীয়া হয় ঠাইত বহুত বেছি ধুনীয়া ঠাইত বনোৱা হৈছে এইখিনি আছে এইপিনে আমাৰ বহুত বেছি ধুনীয়া লাগিছে ঠাইটো আৰু এইপিনে অলপ উঠা ফটোশ্বুট কৰিব পাৰে ফটোশ্বুটৰ কাৰণে বহুত মস্ত ঠাই হয় কিন্তু ঠিক আছে হয়গ্ৰীৱ মাধৱ শ্ৰী শ্ৰী গণেশ আৰু এটা মন্দিৰ দৰ্শন কৰিবলৈ আমি ভিতৰত সোমাই যাম তো এই মন্দিৰটোৰ ভিতৰত মানে আপোনালোকৰ কি আছে মই দেখাই আছোঁ অলপমান যাই লওঁ তো যাই পালে তো ইয়াৰ ভিতৰত সোমাই যাম এইটো হৈছে মাধৱৰ মন্দিৰৰ ভিতৰত একদম সোমাই আহিছোঁ আমি আছে আপোনালোকৰ জগন্নাথ দেৱৰ মূৰ্তি আছে তো চাই থাকক আৰু কিন্তু এতিয়া ভিডিঅ' ফটো উঠা নিষেধ হয়তো মই উঠালোঁ তো বেয়া নাপাব বেয়া চেয়া নাপায় বা মন্দিৰৰ বিষয়ে বেয়া চেয়া নাপায় এটা মানে মন্দিৰ দৰ্শন কৰিবলৈ যাই আছোঁ এই মন্দিৰটোৰ নাম হৈছে আপোনালোকৰ লক্ষীমাৰ মন্দিৰ হয়তো তো আমি ভিতৰত সোমাই যাম আৰু এবাৰ এইটোৱে হৈছে আপোনালোকৰ মাধৱ মন্দিৰটো এতিয়া অলপমান বহি গ'লোঁ বহুত ৰ'দ অলপ চাই কিনে ভিউটো মানে বহুত বেছি ভাল লাগিছে কেনেকুৱা লাগিছে আহি কিনে আজি খুব ডেন্স কৰিছা পাছত হেভি ডেন্স কৰিছোঁ আজি তো মজা লাগিছে জেগাটো ভিউটো মজা লাগিছে চবতকৈ বেছি ভিউটো বেছি হেভি লাগিছে এইটো হৈছে আপোনালোকৰ ভীমে ভাত খোৱা চৰিয়া ওপৰত শিৱ আৰু দুৰ্গাৰ মন্দিৰ আছে ভীমে বোলে তাতে গৰু ৰখিছিল শিৱৰ ঘৰত ৰখোতে ইয়াত ভাত দিছিল পইতা ভাত তথাপিও কম হৈছিল ওপৰত এইটো সাৰ গৰুটো আছে বেউলা লক্ষিন্দাৰৰো হেৰি আছে তাতে চাই যাবা একেলগে ওপৰলৈ গাড়ী যায় বনাইছিল বা কোনে এতিয়া আমি দেখা নাই নহয় বস্তুটো নমুনাটো আছে হয়নে ময়ো বনাই দিব পাৰিলো এতিয়া হয় নেকি বেছিকে বনাব তো
তো হয়গ্ৰীব মাধৱৰ পৰা ওলাই মানে খানা চানা খাই এটা বহুত বেছি ধুনীয়া ঠাইত আহিছোঁ। ইয়াতে মানে আপোনালোকৰ মালাকাৰ মানুহসকল থাকে, য'ত মানে তেওঁলোকে মানে ফুলৰ খেতি কৰে, নাৰ্জী ফুলৰ, য'ত মানে আপোনালোকৰ এই পাণ বজাৰ দেখা পাব, মানে বহুত জেগা দেখা পাব মালা চালা দিয়ে, মানে তেওঁলোকৰ মানে এইটো মানে ফুলৰ খেতি কৰে, নাৰ্জী ফুলৰ। তো মই দেখাই আছোঁ এতিয়া বেক কৰি অলপমান চাই থাকক ভিডিঅ'টো, বহুত বেছি ইণ্টাৰেষ্টিং হয়। এইটো চাওক নাৰ্জী ফুলৰ খেতি এইবিলাকে হয়। এইবিলাক নহয় মানে এইবিলাক চাওক দেখা পাইছে ফুলি আছে। হোৱাট এ ভিউ বুলি ক'ব লাগিব, মানে বহুত বেছি ধুনীয়া ঠাই হয়। বেক কৰি দেখাইছোঁ মই। তো এই ফুলখিনিৰ কথা কৈছিলোঁ, এইখিনি আহি চাই লওক, এইবিলাক ফুল আৰু ইপিনে ফটোশ্বুট চলি আছে চাওক লেডিজ কেইটামানৰ লগত, অলপমান দেখাই আছোঁ। এই চাওক চাওক এই ল'ৰাৰ লগত কি হৈ আছে চাওক, এইবিলাক চাওক ল'ৰা হৈ কিনে চাওক কি কৰি আছে এইখিনিৰ কথাই কৈছিলোঁ, য'ত মানে তেওঁলোকে ফুলৰ খেতি কৰে। তো চাই থাকক, মই অলপ শৰ্মা গিয়া। এইবিলাক চাওক ফুলে ফুল, এইখিনি ঠাইত মানে ৰাতিপুৱা ছিঙি লৈ যায় আৰু মালা বনাই বিক্ৰী কৰে। কিমান ফুলে ফুল। আৰু সিপিনে অলপ আছে বেঙেনাৰ খেতি, আপোনালোকে দেখা পাইছে এইপিনে বেঙেনাৰ খেতি আছে। তো এইপিনে চব ফুলে ফুল, এই ফুলে ফুল দুনিয়াৰ ফুলে ফুল চাই। তো এইটো এটা ফুল হয়, এইটো এটা হয়। মই ইপিনে ঘূৰি ৰাউণ্ড মাৰিম এতিয়া, পুৰা বহুত বেছি ধুনীয়া। ইয়াতে একো বুজি নাপাওঁ, এটা ফুলে ফুল, বহুত ফুল। চচুৰাল গেন্দা ফুল বেষ্ট নকৰবি, অলপ দেখাই দিছোঁ চাওক বহুত বেছি ফুল আছে ইয়াতে। ইয়াতেও ফুল, তাতেও ফুল, তাতেও ফুল, তাতেও ফুল, পুৰা ফুলে পঢ়লোৱে মাছ ফুলে ফুল। বেগ আছে ফোন কৰিলো। এই চাওক ধুনীয়াৰ ফুলে ফুল, মই যিমান দূৰ দেখা পাই আছোঁ, যিমান দূৰ ফুল চোন ছিঙিব নাপায়, ফুলে ফুল চাই লওক। মই ওচৰৰ পৰা দেখাইছোঁ এই যোন নাৰ্জী ফুল বুলি কয়, এইটো ফুলৰ মানে যোন মালা বনাই এইবিলাকে হয়। বৰ্তমান মানে আমি এটা বেউলা লক্ষীন্দৰ মন্দিৰটো চাব আহিছোঁ। চাওঁ নাই ইয়াতে এটা বম ধুনীয়া ঠাই এটা পালোঁ, চাওক না চাৰিপিনে গছ, বহুত বেছি ধুনীয়া ঠাই। আজি ঘূৰি আছোঁ, আজি কলেজ এক্সকাৰ্ছনটো মানে বহুত বেছি এনজয় হ'ল মোৰ কাৰণে। চাওক না ঠাই চাওক না কি মানে আমেজিং বহুত বেছি ধুনীয়া ঠাই ফুৰাই আছোঁ আপোনালোকক, চাই থাকক। আৰু দুটা পাৰ্টত দিব পাৰোঁ, চাওক এটা পাৰ্টতো হ'ব পাৰে, কাৰণ গেৰাণ্টি নাই ভৰি আছোঁ, নহ'লে বহুত বেছি দীঘল হৈ যাব। তো এই ভিউটো চাওক না, কেমেৰাত মানে ভালকৈ নাহিব, স্পট নহয়, কাৰণ মই যোনটো দেখা পাইছোঁ মই ফিল লৈ নিজে কৈ আছোঁ, বহুত বেছি ধুনীয়া লাগিছে ঠাইটো। তো চাই লওক ঠাইটো বহুত বেছি ধুনীয়া। দেখাই এতিয়া আমি তাতে যাম এতিয়া, তাতে আপোনালোকৰ বেউলা লক্ষীন্দৰ মন্দিৰ আছে। তো এতিয়া বলক মই যাই আছোঁ। এইটো হৈছে আপোনালোকৰ বেউলা লক্ষীন্দৰ মন্দিৰটো। তো ইপিনে দিয়ে সাপ আহিছিল, আহা বুলি কয়, আৰু অলপ কিবা কিবি কৈ দি আছোঁ মই। বুজা নাই কি শুই আছিলে হাতডাল কল কাটি হলে 28 টুকুৰা বনে ভেল সজে ভাই দিছে। স্বৰ্গৰ পৰা যেতিয়া ভেল সজে ভাই দিছে, ভেলটো দেখাম মই। যেতিয়া ভেল সজে ভাই দিছে, ভেলটো যাই গোৱালপাৰা ধুবুৰীত লাগিছে। বেউলাৰ ঘৰ হৈছে মায়াক্ষীৰ ঘৰ গোৱালপাৰা ধুবুৰীত। তাতে লক্ষীন্দৰক যাব পাৰিম বুলি ভেলখান লৈ গৈছে। নেক্সট উজাই আহোঁতে লক্ষীন্দৰৰ মাংসবিলাক সৰিয়হ পচিনা হাড়দিবিলাক টপলা বান্ধাতে আঁঠুৰিবিলাকে সাগৰত পৰি গ'ল। এইটো মই আপোনাক কিবা দায়িত্ব ছাত্ৰ ছাত্ৰীসকলে দিম। তাৰপিছতে আগতে সেইফালতো লক্ষীন্দৰ, এইফালতো বেউলা নেকি? চান্দ সদাগৰে ইয়াতে আৰু 6টা পুতাক আগতে মৰা দেখিন, 6টা পুতাক আগতে ধ্বংস কৰিছে না, মৰিছে না। এইটো লাষ্ট 7টা হয় না ভণ্টি? চান্দ সদাগৰ।